बड'लेण्ड रादाब नायगिरि बयखौबो बरायबाय। बिटिआर सरकार फैनायनि उनाव सरलपारा ओनसोलनि लोंग्रा दैनि जेंनायाव गिदिर सोलायनाय। क'क्राझार जिल्लानि भारत भुटान सीमा ओनसोल सरलपारायाव रायजो जानाय सुबुंफोरनि लोंनाय दैनि जेंनायाव बिटिआर सरकारनि गेदेर सोलायहोनाय। सरलपारायाव रायजो जानाय गोबां नखरफोरा गोलाव सम लोंनाय दैनि जेंनाजों भुगिनानै संसार खुंबोनो गोनां जाबोदोंमोन। बिटिसिआव 17 बोसोर खुंथाय गोहोआव थाबोनाय बिपिएफ खुंथायनि समावबो सुस्रांजायासै सरलपारा ओनसोलनि लोंग्रा दैनि जेंनाया। नाथाय रमद बर'नि बिटिआर खुंथाय समाव दिनै लोंग्रा दैनि जेंनानिफ्राय उदां जाबाय सरलपारायाव रायजो जानाय सुबुंफोरा। जेरै खोथा होदों बिब्दिनो सुस्रांनानै होदों बिटिआरनि गाहाय मावफुं सोद्रोमा रमद बर'आ। सरलपारा ओनसोलनि रायजो राजाफोरनि लोंग्रा दैनि खाबुनि थाखाय गासै मोनथाम थावनियाव मोनफायाव 3 HP गोहोनि सलार वाटार पाम्पनि प्रजेक्टखौ गायसननानै होफैयो। जाय प्रजेक्टनि गेजेरजों ओनसोलनि 90% लोंग्रा दैनि जेंनाया जोबस्रांबाय होननानै ओनसोलनि रायजो राजाफोरा गोजोननायजों फोरमायो। बेबादि गेदेर जेंनानिफ्राय उदां जानो हानाय सरलपारा ओनसोलनि रायजो राजाफोरा थांनाय 17 बोसोराव गोजाम खुंथायनिफ्राय बेबादि जेबो अनसुंथाइ मोननो हायाखैमोन। रमद बर'नि बिटिआर खुंथाय समाव लोंग्रा दैनि जगायथाय मोननो हाबाय आरो दा जों रमद बर'खौनो फिन बिटिआरनि गाहाय खुंगिरि खालामफिननो साखाफारा होननानैबो बुंथियो ओनसोलनि रायजो राजाफोरा। তেনেকুৱাতো 17 বছৰ আগত এনেকুৱা সুবিধা নাছিল। মানে এতিয়া আমাৰ বিটাৰ গভৰ্ণমেণ্ট হৈছে আমাৰ প্ৰমোদ ছাৰ এতিয়া সুবিধা পাওয়া সক্ষম হৈছে। আমাৰ ৰাইজ অতি মানে আনন্দিত পাইছে। মানে আমাৰ তিনি জায়গা 4 জায়গা হৈছে মানে অনেক আনন্দ পাইছে। আৰু আহি থকা যে বিটিসি ইলেকশন এই ইলেকশনত আকৌ প্ৰমোদ বড়ো চৰকাৰৰ এইটো কাম কিবা ভাবি আছো। মানে আমাৰ বিটাৰ গভৰ্ণমেণ্ট এতিয়া আৰু আকৌ একবাৰ আমাৰ প্ৰমোদ বড়ো চিফ হ'লে আমি সক্ষম। এতিয়ালৈকে একবাৰ অহা নাই মানে 5 বছৰ হ'বলৈ গৈ আছে। মানে এতিয়ালৈকে একবাৰ আহি পেলাই চাহ নাই গাঁৱত। প্ৰব্লেমবিলাক হোৱা নাই মানে পাব্লিকে আহি পেলাই চাহ নাই। এনেকুৱা ৰাস্তা বিয়া হৈ আছে আমাৰ সৰলপাৰা আৰু বিস্মৃত সৰলপাৰা মানে একবাৰ আহি পেলাই চাহ নাই। আৰু আহি থকা যে বিটিসি ইলেকশন ইয়াত ইউপিপিএল দলৰ কেইবাটাও সমষ্টিত জিকিব না নাই আপোনাৰ? মই ভাবি আছোঁ মানে জিতিব এনেকৈ আমাৰ সৰলপাৰা এৰিয়াত মানে কাম কৰি আছোঁ। মোটামুটি আমাৰ সৰলপাৰাৰ পৰা আমাৰ বিটিআৰ চৰকাৰ মানে প্ৰমোদ বড়ো চৰকাৰে ভোট যুক্ত কৰিম। আৰু আজি আপোনালোকৰ এই সৰলপাৰাত বিটিআৰ চৰকাৰৰ পৰা সর্বপ্রথম আমার নমস্কার। ফার্স্ট অফ অল আমি ইয়াতে নর্থ সরলপাড়া মিনি পিএচিত আছোঁ। এতিয়া ইয়াত বিরাট প্রবলেম আছিল। মিনি পিএচিৰ আমি প্রেসিডেন্টও হয়। ইয়াতে আমি বিরাট প্রবলেম আছিল পানী খাওয়ার কারণে। আমি পাব্লিকৰ পৰা মাহিলী 400 টাকা কালেকশন কৰিব লাগছিল। উপায় না আছিল। ডিজেল ডেইলি আমি ডিজেল জ্বলাব লাগছিল। আমি বিটিসি সরকার আমার স্যার বিটিসি চিফ প্রমোদ বড়ো স্যারক গৈ আমি লগ ধৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ স্যাৰ আমাৰ এনেকৈ প্ৰব্লেম আছে সৰলপাৰা খোৱা পানীৰ কাৰণে বিৰাট প্ৰব্লেম আছে। তেতিয়া ছাৰে আমাকে কথা দিছিল ঠিক আছে আমি কিবা কৰাই দিম আপুনি ইমান টেনশ্যন ল'ব নালাগে বুলি ছাৰে কৈছিল। কিন্তু ছাৰে আজি পঠাই দিছে। আমি ইয়াৰ পৰা কি ক'ম ছাৰক ধন্যবাদেইতো দিব পাৰিম আমি আৰু বেলেগতো আমি একো দিব নোৱাৰিম। আৰু ছাৰক এটা কথা আমি ইয়াৰ পৰা আমি বিশ্বাস দিছোঁ আমি এই অহা ইলেকশ্যনত আমি কেনেকৈ আমি সরলপাড়ার পৰা আমি ইউপিপিএল পার্টিক ক্যান্ডিডেট যিকোনো আহক আমার আপত্তি নাই। এই ক্যান্ডিডেট আমি সরলপাড়ার পৰা কেনেকৈ আমি ম্যাক্সিমাম ভোট দি আমি জিতাব পাৰিম এই কামটো আমি কৰিম। এই পানীৰ কাৰণে আমি ক'ব গ'লে সরলপাড়া টোটেলি এতে বিৰাট খুশি আছে। এইকাৰণে আমি ছাৰক আমি অতিরিক্ত ধন্যবাদ দিবই পাৰিম আৰু বেলেগ আমি কি ক'ম। আৰু আপোনাৰ গাঁৱৰ না 3টা জায়গাত আইছে বস্তুটা ছাৰে পঠাই দিছে। নর্থ সরলপাড়া, সাউথ সরলপাড়া, মিডিল সরলপাড়া এই 3টা জায়গাত বিরাট কষ্ট আছিল পাব্লিকৰ। আমি কৈছোঁ আগতে যে মাহিলী 400 টাকা কৰি কালেকশ্যন কৰিছে। ইয়াতে মেক্সিমাম মানুহবিলাক গৰীব আছিল। 400 টাকা দিয়া মামুলি কথা নাছিলে, বিৰাট কষ্ট আছিল। তো আজিৰ পৰা এই বস্তুটো দূৰ হৈ গ'ল আৰু কি। সেইকাৰণে আমি অতিরিক্ত খুশি আছোঁ। বিটিসি অলপ না 90% কমি গ'ল আৰু কি, অলপ নহয়। আমি 1 মাহৰ পৰা আমি পইচাই দিব নালাগে আৰু কি পানীৰ কাৰণে। তো এইটো অলপ নহয়, এইটো 100 ক'ব লাগিব আৰু কি।
BTR চৰকাৰৰ পৰা আমি আগতে কৈছিলোঁ আৰু কি আমি আমাৰ সমষ্টিৰ MLA-কো আমি ধন্যবাদ দিব লাগিছিল আৰু কি আজিলৈকে আমি দিব পৰা নাই যে সৰলপাৰাত আজিলৈকে ইমান ডাঙৰ এটা কমিউনিটি হ'ল আমাৰ নাছিলে আৰু কি মিটিং কৰাৰ কাৰণে কোনো জাগা নাছিল আৰু কি আজি ৰেসপেক্টেড আমাৰ MLA স্যার লরেন্স ইসলারি স্যারে আমাকে মোটামুটি নিয়ার অ্যাবাউট 1 crore একটা স্কিম দিছে আজি সরলপাড়া রাইজের কারণে এটুও পাইছোঁ বিরাট ডাঙর একটা কিবা পাইছোঁ আর কি আৰু ক'ব গেলে শান্তিৰ তো কথা আছে এখানে স্পেশালি সরলপাড়াত অশান্তি 1 নম্বৰ অশান্তি জায়গা সরলপাড়ালে আছিল আগত তা আজি আমি ইমান শান্তি পাইছোঁ অনলি ফর আমার চিফ স্যার প্রমোদ বড় স্যারের কারণে এই শান্তি পাইছোঁ আমি হাজাৰবাৰ আমি থেংক ইউ ক'ব লাগিব আৰু ছাৰ আৰু আগুৱা ইলেকশ্যনত কেনেকৈ আমি কাম কৰিব লাগিব এইটো আমি কৰি যাম এই কথাটো দিছোঁ আমিও দিছোঁ আৰু এই কথাটো ছাৰৰ কাৰণে